নমস্কাৰ কুমৃকচুদুম গীতাৰ মিচিং মৰামলৈ সকলোকে আদৰণি জনাইছোঁ। সমূহ অসমবাসী ৰাইজলৈ বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। গৰু বিহুৰ দিনা আমৰলি পৰুৱাৰ টোপ আমি কেনেদৰেনো খাওঁ তাৰে এটি ভিডিঅ' আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভাল পাব। ঘৰত গৰু নাই, তথাপিও দেউতাই পৰম্পৰা ৰক্ষা কৰি এনেদৰে চাট বনায় আৰু সেই চাটেৰে নাতিকেইটাই এনেদৰে খেলি আছে। প্ৰথমতে পৰুৱাখিনি ভালদৰে বাছি লৈ ধুই ল'ম। ভালদৰে বাছি লোৱাৰ পিছত মছলাৰ বাবে লৈছোঁ কাটি লোৱা আদা, নহৰু, ঘৰুৱা পিঁয়াজ আৰু কেঁচা জলকীয়া। তেল গৰম হোৱাৰ লগে লগে নহৰু, পিঁয়াজ, আদা আৰু জলকীয়াখিনি দি লৈছোঁ। এইখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। সোৱাদ অনুযায়ী নিমখ আৰু হালধি দিছোঁ। আজি মই শুকান মছলা ব্যৱহাৰ নকৰোঁ, কোনোবাই যদি ইচ্ছা কৰে দিব পাৰে। এতিয়া পৰুৱাৰ টোপখিনি দি দিছোঁ। এতিয়া তেলেৰে সৈতে পৰুৱাৰ টোপ, নহৰু, জলকীয়া এইবোৰ ভালদৰে মিলি যোৱালৈকে এনেদৰে লৰাই লৰাই ভাজি ল'ম। প্ৰায় সিজিছেগৈ। এনেদৰে ভাজি থকা সময়ত যেতিয়া পৰুৱাৰ টোপখিনি ফুটিবলৈ আৰম্ভ কৰে তেতিয়া গম পাব যে খাব পৰা হৈছেগৈ। মই সৰু আৰু ডাঙৰ চাইজ দুয়োটাই লৈছিলোঁ। সৰুখিনি যে একেবাৰেই ড্ৰাই হৈ গৈছেগৈ। এতিয়া মই অলপ উলিয়াই ল'ম, যিহেতু মোৰ সৰু ল'ৰাটোৱে জ্বলা খাব নোৱাৰে। জালুক অকণমান দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিলাই লৈ মই নমাই ল'ম। পৰিৱেশনৰ বাবে এনেদৰে উলিয়াই ল'লোঁ। আজিৰ ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব। লগতে যদি প্ৰথমবাৰ চাইছে তেন্তে ছাবস্ক্ৰাইব এটাও কৰি দিব। আজিলৈ ধন্যবাদ।